गोदान पेन्सननि सोलायै गोजाम पेन्सन राहाखौनो लाखिनांगौनि दाबिजों मसलपुराव बाक्सा जिल्ला कर्मचारी परिषदनि खुद्रिसानाय हाबाफारि दुलाराय आसाम कर्मचारी परिषदनि हांख्रायनायजों बाक्सा जिल्ला कर्मचारी परिषदनि बानजायनायाव गोदान पेन्सननि सोलायै गोजाम पेन्सन राहाखौनो लाखिनांगौनि दाबिजों बाक्सा जिल्लानि सदर मसलपुर दुर्गा मन्दिरनि गेलेग्रा फोथाराव दिनै 3 घन्टा खुद्रिसानाय हाबाफारि लानायखौ नुनो मोन्दों। बे खुद्रिसारनायनि गेजेरजों बिथांमोना सरकारखौ गोदाननि सोलायै गोजाम पेन्सनखौनो लाखिफिननांगौ होननानै दाबि दैखांनायजों लोगोसे सरकारा बिथांमोननि दाबिखौ गनायाब्ला बेनिख्रुइ गोख्रों सोमावसारगोन होननानै हुमखि होनायखौबो नुनो मोनो। बे खुद्रिसारनाय हाबाफारियाव बाक्सा जिल्ला कर्मचारी परिषदनि नेतारि उपेन देखाजों लोगोसे गोबां कर्मचारीफोरखौ बाहागो लानायखौ नुनो मोनो। আমাৰ সতীৰ্থ বন্ধুসকল, আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে আমি বাক্সা জিলাই আজি 7 অক্টোবৰ তাৰিখে অৱস্থান ধৰ্মঘটী ধৰ্মঘট 11টা বজাৰ পৰা 2 বজালৈকে ৰূপায়ণ কৰাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু আজিৰ যি কাৰ্যসূচী আমাৰ পুৰণা পেঞ্চন নীতি বাহাল ৰাখিব লাগে আৰু নতুন যি এনপিএছ আমাৰ নতুন যি কৰ্মচাৰীসকলক এনপিএছ জাপি দিছে এইটো সমূলি বন্ধ কৰিব লাগে আৰু পুৰণা পেঞ্চন নীতিটো বাহাল ৰাখিব লাগে। আৰু আমাৰ কথা হল আমাৰ দাবী এক দেশ এক পেঞ্চন এইটো হ'ব লাগে। আমি গোটেই সমগ্ৰ দেশেই এইটো বিচাৰিছোঁ, কাৰণ এখন দেশত আমি দুটা ভাগ হোৱাটো কেতিয়াও নিবিচাৰোঁ। কোনোবাই অপিএছ হ'ব, কোনোবাই এনপিএছ হ'ব, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে আমাৰ এই দাবীটো হ'ল যে এক দেশ এক পেঞ্চন, এটাই হ'ব লাগে পেঞ্চন। আমাৰ যিটো পুৰণা পেঞ্চন নীতিতে আমি বাহাল ৰাখিব লাগে। আমি চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ, আমি কাটৰে অনুৰোধ জনাইছোঁ যে নতুন কৰ্মচাৰীসকলে যিটো জাপি দিছে নতুন এনপিএছ, আমাৰ বহুতো অলৰেডি শিক্ষক বন্ধুৱে হওক বা অন্যান্য ডিপাৰ্টমেণ্টৰ কৰ্মী বন্ধুৱে হওক অৱসৰ গ্ৰহণ কৰিলে আৰু তেওঁলোকে এটা নিম্নতম পইচাও পোৱাৰ কাৰণে তাৰমানে অসক্ষম নহয়। এটা নিম্নতম সাধাৰণ পইচা দি তেখেতসকলক বিদায় দিয়া হৈছে আৰু যিটো পইচা তেখেতসকলে মানে অসুখ বিসুখ বা অন্যান্য পৰিয়াল চলাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, সেই পইচাৰে অন্ততঃ কেইটামান টেবলেট কিনিবও নোৱাৰি। পৰিয়াল চলাটোতো বেলেগ কথা, কেইটামান টেবলেট ঔষধ খোৱাৰ কাৰণে বৃদ্ধ অৱস্থাত সেইখিনিও তেওঁলোকৰ কাৰণে নুজুৰে। গতিকে আমি এই হেৰিতে সদৌ অসম কৰ্মচাৰী বা সদৌ ভাৰতবৰ্ষৰ গোটেইলৈকে আমি আহ্বান জনাইছোঁ যে আমাক পুৰণা পেঞ্চনটো বাতিল ৰাখক আৰু নতুন পেঞ্চন নীতিটো বাতিল কৰক, কৰি আমাৰ এই যিটো শেষৰ টাইম যিটো বৃদ্ধ অৱস্থাত চলিবলৈ নিজক লগতে পৰিয়ালটো চলিবলৈ দিয়াৰ কাৰণে আমি কাটৰে অনুৰোধ জনাইছোঁ। থাকিম আমি আমাৰ ন্যায্যতা নোপোৱালৈকে, যেতিয়ালৈকে আমি আমাৰ ন্যায্যতা নাপাওঁ তেতিয়ালৈকে আমি এনেধৰণৰ কাৰ্যসূচীবিলাক কৰিয়ে গৈ থাকিম। যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে আমি কৰি গৈয়ে থাকিম। এইটো আমাৰ অবিৰতভাৱে চলিব, এইটো আমাৰ সিদ্ধান্ত। আৰু এইটো আমি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি কোনোদিন শান্ত নাথাকোঁ। ন' ৰেষ্ট ন' মানে পেঞ্চন, এইটো আমি পাবই লাগিব। दुर्गा फुजानि धामाका दखना डिजाइन दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना, गेमस्रि गाननाय दखना, नीथि गाननाय दखना, थाइलेण्ड दखनानि धामाका दखनानि डिजाइन। दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड दखना गलायाव मोननो हागोन। नोंथांमोना गेमस्रि गाननाय दखना, नीथि गाननाय दखना, सिकिरि दखना, आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव। बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन। अदालगुरिनि रयेल बड फेशन हाबाव बायदि रोखोमनि दखना। नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन। खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन। रयेल बड गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया। रयेल बड हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो। सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन।